কবিতাৰ শিৰোনাম ওলট পালট। কবি অতুল চন্দ্ৰ হাজৰিকা। এক আছিল বুঢ়া বুঢ়ী, নাছিল সিহঁতৰ ল'ৰা লৰি। কথাই কথাই এদিন দুয়ো লাগি গ'ল বৰ হুৰা হুৰি। বুঢ়াই ক'লে ফিতাহি মাৰি, শুনিছনে হাঁহে ঘুগুলি বুঢ়ী। সাদিনত তই যিমান কৰ এদিনৰ মোৰ কাম। মিছা কৈছোঁ যদি অমুকা বুঢ়াৰ সলাই থবি নাম। বুঢ়ীও উঠিল ডাং খাই, উত্তৰ দিলে বুঢ়ালৈ চাই। বুঢ়ী জহতে দুবেলা দুমুঠি খাই আছ তই ভাত। এদিন মাথো নহ'লে মই চেলাই পেলাবি দাঁত। কালিলৈ বাৰু প্ৰমাণ চাম, হালখন লৈ ময়ে যাম। তই হবি ঘৰৰ ঘৈণী, হাঁহ পাৰবোৰ চাবি। আছেহে মানে ঘৰৰ কাম, মনোযোগ দিবি। গাই খীৰাবি, ভাত ৰান্ধিবি আৰু কাটিবি সূতা। তেতিয়াহে তোক মই বুঢ়া বুলিম বৰ মতা। পিছদিনাখন পুৱা মুখত ভৰাই এখন গুৱা, বুঢ়ী ওলাল পোন্ধ মাৰি কান্ধত নাঙল লৈ। বুঢ়া থাকিল সেইদিনা ঘৰৰ ঘৈণী হৈ। বুঢ়ী আহিল হালৰ পৰা দুখে ভাগৰে আধা মৰা। তাইও পালে সেকা পালি, মুখেৰে নোলাই মাত। ঘটিয়ে ঘটিয়ে পানী খাইহে তত আহিল গাত। বুঢ়াই ক'লে হাত জুৰি, অ' মোৰ বুঢ়াৰ লগৰী, সঁচাকৈয়ে তই ঘৰৰ ঘৈণী, ঘৰৰ লখিমী মোৰ। মূৰৰ চুলিৰ সমান হৈ আয়ুস বাঢ়ক তোৰ। শপত খাই ক'লোৱেই তোৰ ভাগ আৰু নধৰোঁ মই। তোৰ কামো নহয় ঢিলা, প্ৰমাণ মাথো চালোঁ। নলগা জেঙত লগাৰ ফল হাতে হাতে পালোঁ। বুঢ়ীয়ে বোলে লাপুং বুঢ়া, মিছা নকওঁ এক কৰা। হাল বোৱা নহয় তিৰিৰ কাম, মতাৰ ৰন্ধা বঢ়া। বুজিলোঁ দুয়োৰে দুখ ভালদৰে আজিৰ পৰা। ধন্যবাদ।